কবিতাৰ শিৰোনাম হিৰুদা পথাৰবোৰ লৈ যাবা। কবি আৰু আবৃত্তি সমুদ্ৰ ভৈৰৱ। উপজা দিনৰ ঢলপুৱাতে হিৰুদা আহিছিল। কেইপাহমান শেৱালি তেওঁৰ কামিজৰ জেপত তৰা হৈ আছিল। উপজা দিনৰ ঢলপুৱাতে হিৰুদাই এটি কবিতা লিখিবলৈ আহিছিল। বুকুত লৈ আনিছিল অনাদি প্ৰান্তৰ মেদিনী, পথাৰৰ আশপাশ। হিৰুদাই এটি কবিতা লিখিলে। মোৰ তেজত কোনে এটোপা বিষ ঢালি পথাৰবোৰ কাঢ়ি লৈ গ'ল? হৃদয়ৰ হেঁপাহবোৰ কঠিয়াহে আছিল মাথো। সপোনৰ অযুত হাঁহিৰ কণীবিলাক ফুটিছিলহে মাথো। মইতো সপোনকে দাঙি উজুতি খাই আহিছিলোঁ শাওনৰ প্ৰাৰ্থনাবোৰ গাবলৈ। মইতো শিপকে নিগিলি ঢপলিয়াই আহিছিলোঁ শাওনৰ উশাহবোৰ ল'বলৈ। কুঠাৰেৰে শালি কোনে মোৰ বুকুখন ফালি পথাৰবোৰ লৈ গ'ল? পথাৰবোৰ কলৈ গ'ল? আঐ বঠাডালিকে দে মোৰ জীউটোকে খুচো। আঐ মাটি অকণ দে আটাইকেওজন বসুকে মাতো। উপজা দিনৰ ঢলপুৱাতে আহি হিৰুদা অহাবাতে ঘূৰি নগ'ল। হিৰুদা জানো কলৈ গ'ল? বুকুত এখন বানৰ ব্ৰহ্মপুত্ৰও লৈ গ'ল। হিৰুদা তুমিতো শাওনৰ আত্মা, পাৰা যদি পথাৰবোৰো লৈ যাবা।